ফ্ৰেণ্ডছ, আজিৰ পৰা এইটো চেনেলত মই অসমীয়াত ক'ম। হিন্দীত কৰিছিলোঁ, কিন্তু আজিৰ পৰা অসমীয়াতে ক'ম। হিন্দীটো কাৰণ স্পষ্ট নহয়, সেইকাৰণে আজিৰ পৰা ভিডিঅ'খিনি যি বনাম মানে অসমীয়াতে ক'ম। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। হিন্দীত কৰিছিলোঁ, কিন্তু হিন্দীত ইমান ৱৰ্ডছত প্ৰনাউন্সিয়েশ্যন চব ক্লিয়াৰ নহয়, সেইকাৰণে হিন্দীত আৰু নকৰোঁ। অসমীয়াতে বনাম আজিৰ পৰা। যি বনাম অসমীয়াতে বনাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া মই দোকানৰ পৰা আহোঁগৈ, অলপ ঘৰৰ বস্তু দুটামান আনিবলৈ আছে, সেইখিনিকে লৈ আনোগৈ। দোকানৰ পৰা এই ঘৰৰ বস্তু কেইটামান দিছে, সেইখিনিকে লৈ আনোগৈ। তাৰপিছত কৰি আছোঁ বাৰু, গৈ আছোঁ দোকানলৈ। আজি বতৰটো ডাৱৰীয়া, আজি অলপ ভালেই লাগিছে। যোৱাকালি বৰষুণ দিলে, সেইকাৰণে আজি অলপ ৰ'দটো কম পৰিছে, ভালেই লাগিছে থাকি। আজি গৈছিলোঁ, নাপালোঁ দোকানখনত, আকৌ ঘৰলৈ উভতি আহিছোঁ। ইয়াত ল'ৰা এটাই মাছ ধৰি আছে, আপোনালোকক দেখাইছোঁ। ক'ত আছে? ক'ত থলি মাছখিনি? হেই তাত। ক'ত থলে জানো মাছখিনি? ঘৰত থৈ আহিলি চাগে মাছ। তাত নাপালোৱে মাছ। কি পাতিছে? ফাঁচি জাল লাগিছে না? মাছ লাগিছে, চা উঠক। মাছ ধৰা দেখাম বুলি ভাবিছিলোঁ, কিন্তু আজি দেখুওৱা নহ'ল। ল'ৰাকেইজনে মাছ ধৰি শেষেই কৰিলোঁ বুলি ক'লে, সেইকাৰণে দেখুওৱা নহ'ল। দোকানলৈ গ'লোঁ, দোকানৰ বস্তুও নাপালোঁ। এতিয়া আকৌ বজাৰলৈ ওলাই যাব লাগিব। চাওঁ, আজি অলপ পিছত ওলাই যাম। ভাত পানী খাই কিনে ওলাই যাম। আৰু আজিৰ পৰাতো আপোনালোকে গম পায়েই চাগে, বম আৰম্ভ হ'ল। আজি প্ৰথম সোমবাৰ গৈছে। আমাৰ ইয়াত শিৱধাম মন্দিৰ আছে, পাৰিলে চাওঁ অহা সোমবাৰে যদি পাৰোঁ আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।